हेलो नमस्कार अस्सलामु आलाइकुम কি খবৰ আপোনালোকৰ আশা ৰাখিছো খবৰ নিশ্চয় ভালে মই আজি আপোনালোকৰ আগত আৰু এটা নতুন ভিডিও লৈ আহি গলো আজি ভিডিওৰ বিশেষ একো নাই আৰু হেৰি বনোৱা ৰেচিপি কেটামানহে দেখাম আপোনালোকক আৰু ডালিনো কোনে বনাব নাজানে সকলোৱে জানে কিন্তু মইনো কেনেকৈ বনাও আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভিডিওটো সম্পূৰ্ণ চাব বুলি আশা ৰাখিছো এতিয়া মই তিনটা কোৱালিটিৰ ডাল লৈ লৈছো ডাল লৈ এটা ভালকৈ ধুই লম লেতেৰা বহুত থাকে সব ভালকে ডালটো ধুই তাৰ পিছত মই হিজিবলৈ কুকাৰত দি দিম কুকাৰতে দুটামান চিটি মৰাই লম পাছত হেৰি কৰিম এতিয়া মই কেৰাহী এটা ডালটো চিটি মৰাই ললো আৰু এফালে মই দি দিছো এটা তেজপাত আৰু তিনটা শুকান জলকীয়া এটো গছৰ হয় শুকাই দিছিলো আৰু দি দিলো নহৰু পাঁচফোৰণ অলপ দি দিলো দি এতিয়া ভাজি থাকিম যোনে যেনেকৈ বনাই আৰু মই কেনেকৈ বনাওঁ সেইটো আপোনালোকৰ আগত দাঙি ধৰিছোঁ আপোনালোকে চাই এনেকৈ বনাই খাব পাৰে আৰু লাগিছেতো হেৰি সকলোৱে একেই মোৰ নিচিনাই বনায় ময়ো আপোনালোকৰ নিচিনাই বনাওঁ চাগে ভিডিওটো সম্পূৰ্ণ চাব আৰু প্লিজ লাইক কমেন্ট শেয়ার এন্ড সাবস্ক্রাইব কৰি দিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব বেছিকে পিয়াজু অলপ দি দিছিলো পিয়াজটো মই এনে নিদিয়ে আজি দিছো পিয়াজটো দিলে গোন্ধ উঠে জলদি সেইকাৰণে এতিয়া মই অলপ ডাল দি দিলো এটো চাইছে মানে বেছি একবাৰ হেৰি হৈ যায় এটো মই সিটি মৰাই দিছিলো বেছি থুপিয়াও নহয় পানীও নহয় এটো পুৰা একদম জুখৰ ডাল দিছে তাৰপিছত এটো মই পাঁচফোৰণ মছলাখিনি ভাজি লৈ ইফালে দি দিছিলো ডাল চাইছে আৰু এতিয়া অলপ উতলি আহিলে মই নমাই লম চাইছে পাছত মই দি দিছিলো ধনিয়া পাত আৰু খাবলৈতো টেষ্টি হৈছিলেই এনেকৈ বনাই খাব আপোনালোকেও তাৰপিছত মাহঁতৰ ঘৰত গুচি গৈছিলোঁ মই ডাল ইয়াত বনালোঁ কিন্তু ভাজি তৰকাৰী যিমান যি আছিলে তাতে বনালোঁ আৰু থাম্বনেল চাই গমেই পাইছে কি বনাইছোঁ সেইকাৰণে আৰু কবলৈ নালাগে ইফালে মই অলপ তেল দি দিলোঁ তাৰপিছত লাওৰ বাকলি মই ভাজি ল'ম অলপ ভাজি লৈ চাটনি কৰি খাই চাব বহুত টেষ্টি লাগে আৰু ময়ো এনেকৈ খাইছোঁ মানে চাই থাকোঁ বেলেগত ইউটিউবতো মই বহুত চাইছোঁ ত' আজি ময়ো ট্ৰাই কৰিলোঁ খাবলৈ বিৰাট টেষ্টি হৈছিলে আৰু আমাৰ আব্বায়ো বহুত ভাল পাইছে আৰু পিয়াজু দি দিলোঁ জলকীয়াও দি দিলোঁ নমাই লৈ পটাত পিচি চাটনিটো বনাই ল'ম এইটো চাইছি মই ভাজি আছোঁ মই আগে পিছে খোৱা নাছিলোঁ কিন্তু মই এইবাৰ প্ৰথম ট্ৰাই কৰিলোঁ ইউটিউবত চাই যিহেতু ইউটিউবত চাইছিলোঁ পাছত মোৰো মন গ'ল খাবলৈ আৰু মই ট্ৰাই কৰিলোঁ চাইছে এতিয়া হৈ গ'ল ঠাণ্ডা হৈ লওক তাৰপিছত চাটনি বনাবলৈ ৰেডি হৈ গ'ল এইটো পটাত দিছোঁ খাই পিচি ল'ব চব্জি বোৱাৰী চাইছে তাৰপিছত আকৌ আৰু কিনো বনাওঁ আপোনালোকক সেইটো দেখুৱাম আজি মানে দুটামান ৰেচিপিয়ে লৈ আহিছোঁ আপোনালোকৰ আগত আৰু এইটো মোৰ চাটনি ৰেডি ইফালে মাছ চাটনি বনাম ভাবিছোঁ আব্বাই কৈ আছে ৰঙাকৈ মাছ চাটনি অলপ বনাই দিবলৈ বাৰ খাবলৈ মন গৈ আছে চাগে তাৰপিছত মোক ক'লে হেৰি মাছ চাটনি বনাবলৈ গৰৈ মাছ আনিছিলে আৰু এইফালে মই কেইটামান জলকীয়া ভাজি ল'লোঁ সেইটো চাইছে ধনিয়া পাতো কাটি ল'লোঁ আৰু পিঁয়াজ কাটি লৈছিলোঁ এইটো আদা দেখিছে এইটো মাছটো মই কেৰাহীতে পূৰা ভাঙি দিলোঁ আৰু এইটো চাটনি বনাই ল'ম হাতেৰে কৰিম বুলি ভাবিছিলোঁ কিন্তু হাতেৰে নহ'ল তাৰপিছত মই তাৰপিছত মই পটাত পিচি ৰেডি কৰি ল'লোঁ এতিয়া আমি সকলোৱে খাম খাবলৈতো বিৰাট টেষ্টি হৈছিলে আপোনালোকক ফটোত কি বুজি পাব চ' এনেকৈ বনাই খাই চাব আৰু পাছত ইফালে লাওৰ তৰকাৰীও এটা বনাবলৈ আছিলে মাছ দি গৰৈ মাছ দি
খাইটো ভালেই লাগে আৰু লাওত যেহেতু মছলা কম দিব লাগে জ্বলাটো কম দিলে ভাল লাগে ইফালে মই দি দিলোঁ তেল দি পাছত পিঁয়াজ দি দিলোঁ আজি এইটো ভিডিঅ' চাই বৰ পাব পাৰে কিন্তু গোটেই ৰেচিপি লৈ আহিছোঁ এইটো চাইছেই এতিয়া মই এইখিনি ভাজি ল'ম ভাজি লৈ ইয়াতে মছলা যি লাগে দি দিম অলপ জিৰা গুড়ি হালধি গুড়ি আৰু জলকীয়া গুড়ি দি এতিয়া মই ভালকৈ এইখিনি ভাজি ল'ম দেখিছেই হালধি গুড়ি দি দিলোঁ গৰৈ মাছ এনেকৈ লাওত মাছ ভাঙি দি বনালেতো টেষ্টি লাগেই এইটো চাইছে এতিয়া নিমখ সোৱাদ অনুসৰি নিমখো দি দিলোঁ দি এতিয়া অলপ পানী দি মছলাটো ভালকৈ মজাই ল'ম মজাই লৈ ইয়াতে মাছ দি দিম এতিয়া দেখিছে তেলটো ওপৰত বিৰিঙি আহি আছে মছলা কেঁচা গোন্ধটো গ'ল আৰু এতিয়া দি দিম মাছ মাছটো দি দিলোঁ এতিয়া মছলা আৰু অলপ কষাই ল'ম কষাই লৈ তাৰপিছত মই ইয়াত দি দিম লাও দেখিছেই কাটি বাছি লৈছিলোঁ সেইখিনি আৰু ভিডিঅ' কৰা নহ'ল সেইকাৰণে নেদেখালোঁ কৰিলোঁ কাৰণ ৰেচিপিয়ে যেতিয়া দেখুৱাই দিম আৰু সকলোৱে গম পাবই লৈ তাৰপিছত যেতিয়া লাওখিনি দি দিম আৰু ভিডিঅ'টো সম্পূৰ্ণ চাওঁ বুলি আশা ৰাখিছোঁ আৰু ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু নতুন ভিডিঅ' পাবলৈ ধুনীয়া কমেণ্ট কৰিব এইটো চাইছেই লাও দি দিলোঁ এইখিনি অলপকৈ আপোনালোকক দেখুৱাই দিলোঁ আজিলৈ আহিছোঁ তেন্তে ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ লগ পাম আন এটি মজাৰ ভিডিঅ'ৰ সৈতে বাই বাই